নষ্টালজিয়া নৰকৰ বাট। স্বৰ্গলৈ যোৱাৰ কোনো বাট নাথাকে, সকলো বাট মাথো নৰকলৈহে। নষ্টালজিয়াই খুলি দিয়ে নৰকৰ প্ৰথমখন দুৱাৰ। নষ্টালজিক হয় মই যাত্ৰা কৰোঁ অতীতলৈ, মোৰ শৈশৱ আৰু কৈশোৰলৈ। বালিচৰত বহি দীঘৌ নদীৰ সতে বিনিময় কৰা দুপৰীয়াৰ প্ৰেমময় আলাপবোৰলৈ, আৰু যাত্ৰা কৰোঁ সেই দিন আৰু ৰাতিবোৰলৈ, যিবোৰত তিতিছিলোঁ মই তেওঁৰ দুচকুৰ জোনাকত। মাজে সময়ে মই মেলিলোঁ পুৰণি চিঠিবোৰ আৰু এলবামবোৰ। পুৰণি চিঠিবোৰ, পুৰণি ফটোৰ এলবামবোৰ ভৰি থাকে কেৱল নষ্টালজিয়াৰে। নষ্টালজিয়া হেৰুৱা জীৱনৰ বিলাপ, কবৰৰ নিসংগতা আৰু শূন্যতাৰ উপাখ্যান। হেৰুৱাবলৈ আমি আচলতে কেৱল আৰম্ভহে কৰিব পাৰোঁ, আৰু সেই আৰম্ভণিৰ কোনো শেষ নাই। সোঁৱৰণিৰ আছে জানো কোনো শেষ? আছে জানো শেষ নিসংগতাৰ, বীৰ বেদনা যন্ত্ৰণাৰ? শেষ নাই, শেষ নাই কোনো আৰম্ভণিৰে। নষ্টালজিয়াৰ কোনো শেষ নাই। নষ্টালজিয়া মৰুভূৰ মৰিচিকা, আৰু আমিবোৰ কেৱল তৃষ্ণাটোৰ প্ৰেমিক জীৱনৰ। নষ্টালজিয়া নৰকৰ বাট, য'ত প্ৰতিনিয়ত চলি থাকে যন্ত্ৰণা, যন্ত্ৰণা, যন্ত্ৰণা আৰু কেৱল যন্ত্ৰণাৰেই নীলাপ উৎসৱ।